কি আপুনিও খাব আৰু আপুনিও একদম ঠিক আছে আমি সবে অলপ অলপ খাই লওঁ মানে একদম এক্সাম দি ভাগৰ লাগি গৈছে একদম মানে পেট গৰম চিয়াৰ্ছ কৰো এতিয়া খাই দিওঁ আজি মানে পুৰা শান্তিৰে আৰু ভাতকেইটা খাব পাৰিম আৰু একদম উইদাউট টেনশ্যন ভাত খাম আৰু কালি ঘৰ যাম মানে এই পৰীক্ষাকেইটা মই এনেকৈ দি আছিলোঁ যে ঘৰ যাম সেইটো এক্সাইটমেণ্টতে মানে পৰীক্ষাকেইটা দি আছোঁ আৰু ফাইনেলি ঘৰত যাম মাক লগ কৰিম পুতাক লগ কৰিম পাপাক উফ মই কিমান এক্সাইটেড হৈ আছোঁ মানে হোষ্টেলত থাকিলে মানে এইটোৱে এক্সাইটমেণ্ট ঘৰ কেতিয়া যাম আকৌ ঘৰ গ'লে আকৌ হোষ্টেল কেতিয়া আহিম সেইটোৱে ভাবি থাকোঁ কিন্তু এতিয়া মোৰ বহুত কাম আছে সেইকেইটা কৰি লওঁ পেকিঙো কৰিব লাগে ইমান শুলো ন বহুত দিনৰ মূৰত একদম ভালকৈ টোপনি গৈছোঁ কিয় যে এক্সাম বুলি একদমেই টোপনি যোৱা নাছিলোঁ ভালকৈ একদম এটাত শুওঁ কেতিয়াবা 3টাত উঠোঁ মানে ইমানেই হেক্টিক হৈ গৈছিল ন মানে গোটেই ছেমিষ্টাৰটো মানে একদম পূৰা ফ্ৰেছ পঢ়িছোঁ প্ৰায় ফ্ৰেছ পঢ়িছোঁ তো সেইকাৰণে এতিয়া মই এতিয়া চব এইবোৰ চব মোৰ সংসাৰৰ বুজা অ' মাই গড হে ভগৱান চব কৰি আছে একদম ৰাম কিমান পঢ়িছোঁ এয়াতো বহুত কমেই ৰ'ব মই দেখাই আছোঁ মই ক'ত ক'ত সংসাৰ পাতি আহিছোঁ এই হোষ্টেলখনত মই দেখাই আহিছোঁ এইটো এটা ৰুম ইয়াতো মই সংসাৰ পাতিছিলোঁ কিন্তু মানে এইখনত মোৰ নিগনিয়ে মুতি দিলে কাৰণে মই এইটো ৰুমৰ পৰা মানে গুচি গ'লোঁ আৰু ফাইনেলি মোৰ সংসাৰখন ঠিক কৰিলোঁ ইয়াৰ পৰা এতিয়া যাওঁ মই কাপোৰ চিজিল কৰোঁ ঘৰ যাম বাকী চবে কি কৰি আছে চাই আহোঁগৈ অলপ এনেকুৱা লাগিছে মানে মই মোবাইলটোৰ পৰা ওলাই আহিম নেকি বাপৰে ইমান ওচৰৰ পৰা ধৰিছোঁ একদম ফাইনেলি গাইজ মোৰ ৰুমমেট মুগ্ধা ইয়াত আছে চাওঁ মেৰি প্যাৰী বেহেন মুগ্ধা তো গাইজ এটা দুখৰ কথা মুগ্ধা মানে ঘৰলৈ নাযায় মুগ্ধা হোষ্টেলতে থাকিব বিচাৰি প্যাৰী লড়কি পুৰণা নতুন থেংক ইউ ফাইনেলি ঘৰ গৈ আছো কমসে কম 4 hours ট্ৰেভেল কৰিম গুৱাহাটীলৈকে আকৌ গুৱাহাটীৰ পৰা আকৌ নগাঁও যাব লাগিব মাই গড কিমান ট্ৰেভেল কৰিব লাগিব আগলে চিধা চিধি গৈ থাক ফাইনেলি ঘৰ পাই গ'লোহি হাই গড মনে আংকুল হাই কৈ দিয়ক আপুনি পুতাৰ আৰু মাৰ ৰিয়েকশ্যন চাওঁগৈ পুতাৰ ফেভৰেট ইয়াত আইচক্ৰীম লৈ আহিছোঁ ক'ল্ড ড্ৰিংক লৈ আহিছোঁ আৰু এতিয়া পুতাৰ ৰিয়েকশ্যন চাওঁগৈ পুতাক লগ পাই গ'লো হেল্ল' গাইজ ইছ ৰাম গাইজ ये है मेरी प्यारी बम्मी माक फाइनली लग पाई গলো মা তোমাৰ কেনেকুৱা লাগিছে এতিয়া মোক ভাল লাগিছে কিন্তু এতিয়াও তোমাৰ ষ্টাইলটো কমা নাই মৰামৰ খুৰী একদম ঢেৰ কাপোৰ লৈ আহিছে ইয়াত একদম বিহু কাপোৰ একদম ঢেৰ লৈ আহিছে আৰু খুৰী একদম পুৰা বিউটিফুল হৈ আছে একদম আমাৰ বিউটিফুল হৈ আছে আমাক মিছ কৰিছিল আমি বহুত জানো ন আমাৰ বিনা ভিডিঅ'বোৰ সুৰা লাগে এতিয়া ভাইকৰ পৰা আহি গ'ল এতিয়া ঢেৰ চেলেঞ্জ লৈ আহি আছো আমি তো ফাইনেলি গাইজ আহিটো পাই গ'লো ঘৰ এতিয়া কৰিম পুৰা নিজকে চাফাই গাহৰিটো মুখখন চাফা কৰিম এতিয়া তো গাইজ আজি মই লগাম মামা আৰ্থৰ এপল চিনেডাৰ ভিনেগাৰ নহয় চাইডাৰ এপল চাইডাৰ ভিনেগাৰ ফোমিং ফেচ ৱাছ তো গাইজ এইটো ফেচ ৱাছ মই ইউজ কৰি আছোঁ আৰু মই মোৰ মাৰ কাৰণেও এটা কিনিছোঁ সেইটো হৈছে মামা আৰ্থৰ উপটন ফেচ ৱাছ সেইটো মই উপটন ফেচ ৱাছ কিনিছোঁ আৰু মই ইউজ কৰি আছোঁ এপল চাইডাৰ ভিনেগাৰ ফোমিং ফেচ ৱাছ ইয়াত আছে এপল চাইডাৰ ভিনেগাৰ সেইটো হেল্প কৰে ডিপ ক্লিনজিঙৰ কাৰণে আৰু ইয়াত আছে এল'ভেৰা ৱাটাৰ গ্লিচাৰিং আৰু গাইজ যদি আপোনাৰ একনে ব্ৰেকআউটছ আছে অইলি স্কিন হয় ইউ কেন গো ফৰ দিছ প্ৰডাক্ট মামা আৰ্থৰ চব প্ৰডাক্টবিলাক ডাৰ্মাটলজিকেলি টেষ্টেড হয় ইয়াত কোনো হাৰ্শ কেমিকেলছ নাথাকে
আৰু এই উপটান ফেচ ৱাছটোত আছে হালধি সেইটোৱে হেল্প কৰিব আপোনাৰ স্কিনটো ৰিভাইভ কৰিবলৈ আৰু আপোনাৰ নেচাৰেল যোনটো গ্লো আছে সেইটো একদম পুৰা লৈ আহিব গাইজ Mamaearth will link your order on a website with 3-day plan. প্ৰডাক্টকেইটা যদি কিনিব বিচাৰিছে তেতিয়াহ'লে ৱেবছাইটটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু মোৰ কোড VACTION2021 ইউজ কৰিব নাপাহৰিব ফৰ 20% ডিছকাউণ্ট আমাৰ ঘৰ গাহৰিটোৱে খাই আছে চুপ মানে ঘৰত মই যেতিয়া নাথাকোঁ তেতিয়া মোৰ ভাল পোৱা বস্তুবিলাক চব থাকে যেতিয়া মই ঘৰত থাকোঁ তেতিয়া নাথাকে এইটো নাথাকিব আৰু কেইদিনমান পিছত কিয় তুমি খাই দিবা গাহৰি তয়ে হয় তই বেছি খাওঁ তই খাওঁ বেছি ভাত খাম তাৰপিছত ৰেষ্ট ল'ম কিন্তু বহুত দিন হৈ গ'ল ঘৰত ভাত খোৱা নাই আৰামছে আৰু হাই নকৰিলি এইটো কি কৰিলোঁ হাই গাইজ তো মায়ে আজি ভেজে বনাইছে মোৰ মনটো বহুত দুখ লাগিছে তথাপি ভেজকে খাই দিওঁ আৰু গাইজ শৰ্মিনী হাই প্লিজ হাঁহি চাওক আমাৰ শৰ্মিনী চাওক কি ক'ম বহুত দিনৰ পিছত আৰামছে টোপনি গৈছোঁ একদম ঘৰত আহি পৰীক্ষা দি একদম হালতটো একদম বৰবাদ হৈ গৈছিলে একদম স্কিনো গ্ল'য়িঙো নাইকিয়া হৈ গৈছিলে ইমান ভোক লাগিছে ফ্ৰিজত কি আছে চাই লওঁ খাই লওঁ কিবা এটা তো গাইজ ফ্ৰিজত ইমানবিলাক বস্তু আছে বাপৰে বাপ কিন্তু মই যেতিয়া ঘৰত থাকোঁ তেতিয়াহ'লে মায়েহঁতে একো বস্তুৱে নানে মোলে ভাল ভাল এই চব মোৰ ভাল পোৱা মিঠাইকেইটাও আছে দেখোন বাহ খাই শেষ কৰি পেলাম চববোৰ আজিয়ে অকণমান দিবি দুবা অকণমান খাম মোকো দিবি পিছৰা মা তুমি কেলে খাব লাগে আইচক্ৰীম নালাগে মোক ময়ো খাওঁ অকণমান আইচক্ৰীমটো কিয় খাই কোৱাচোন তুমি আইচক্ৰীম কিয় খাইছা তুমি মোৰ এতিয়াও খাই আছে মোৰ আইচক্ৰীম মোৰ আইচক্ৰীম সৰু কৰি পেলালে মায়ে তো গাইজ চাওকচোন ইমান সৰু ল'ৰা ছোৱালীৰ নিচিনা এতিয়াও আইচক্ৰীম খাই থাকে মোৰ কিচেন গাৰ্ডেনত কাম কৰি আছো ইছ ৰাম কি মোৰ লগত আছে আমাৰ মুনিন ভাইয়া নাই কোন জিংজাং আংকুল হয় অ' তো গাইজ এয়া হৈছে জিংজাং আংকুল আংকুল এইফালে চাওক আৰু হাই কৈ দিয়ক হাই আৰু আংকুল মোৰ ভিডিঅ' চাই নাচাই আপুনি সেইটো কওক কেনেকুৱা লাগে ভাল লাগিছে তোমাৰ ভিডিঅ' চাই হয় নেকি এতিয়া কি আপুনি পাপাৰ মানে পাৰ্টনাৰ হয় ন খেতি কৰা পাৰ্টনাৰ তেওঁ জুনাইৰ পৰা আহিছে তেওঁ মিছেছ হ'ল জুনমণি কি জুনমণি পাটৰ আৰু তোমাৰ আপোনাৰ মিছেছৰ নাম কি হয় সেইটো কোৱা মোৰ মিছেছৰ নাম শৰ্মানী আহি পেলাই বহুত বেছি ভাল লাগে কিয় যে হোম ইজ চুইট ইজ হোম মই যে কি কৰি আজি ভাগ্যশ্ৰী শৰ্মা এটা নতুন টাইপৰ মেগী বনাইছে কি মেগী এইটো হৈছে এইটো চিজ মেগী এইটো চিজ মেগী এইটো দেশী চিজ লিখা আছে হ'ব দে এনেকৈ কৈছে যেন আজি আমাক মেগীয়ে স্পনচাৰ কৰিছে নো স্পন্সৰ ফাইনেলি ৰেডি হৈ গ'ল চিজ কিবা মেগী আৰু ইয়াত মই খালি অকণমান অৰিগেনো ছটিয়াই দিছোঁ এতিয়া টেষ্ট কৰি চাওঁ ঠিকে আছে আৰু ইমানো খাচ নহয় মায়ে আমাৰ ভাগৰ পৰা কেলে টানি থাকা তুমি সেইটো কোৱাচোন মায়ে মানে আমাৰ পৰাই খাব মানে আহিছে এই আংকুল জন এয়া আংকুল এইফালে হাই কৈ দিয়ক হাই বঢ়িয়া এনেকা ক'লে বেয়া পাব নেকি আকৌ বেয়া নাপায়তো মই এনেকাই বেছি কওঁ মানে আংকুল বহুত ফান লাভিং হয় মানে বহুত ফান একদম পুৰা ফান কৰি থাকে একদম তো আংকুল আজি মানে আমাৰ ঘৰলৈ আহিছে মোক চাবলৈ আহিছে বহুত দিনৰ পিছত আহিছোঁ চাবলৈ আহিছোঁ কিন্তু মানে এটা কথা নহয় মোৰ গালবোৰ খুতুৰি গ'ল চাব জানো মানে মোক আৰু মই কিছু ডাউট দেখালে তাৰমানে কি ৰ তাৰপিছত অকণ লিপষ্টিক লগালোঁ এই লিপ বামটো এইটো এনেকুৱা যে কেলে গলি গৈছে এতিয়া মানে আমি মানে ইনষ্টাত কিবা এটা ভিডিঅ' বনাওঁ সেইকাৰণে আমি অকণমান মানে ষ্টাইলৰ মেকআপ কৰি আছোঁ আমি মানে কিবা এটা ভিডিঅ' বনাওঁ ইনষ্টাত তাৰপিছত আমি শুই থাকিম মানে একচুৱেলি বহুত বেছি ভাগৰ লাগিছে মই আজি গোটেই দিন ট্ৰেভেল কৰিছোঁ তো আৰু শুই থাকোঁ ব্লগটো ইয়াতে এণ্ড কৰোঁ চ' গাইজ মই ক'ম আৰু আজি চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু
আৰু সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব গাইস 50k সাবস্ক্ৰাইবাৰ হ'ব আৰু আমি পুৰা পাৰ্টি কৰিম সো লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব লাগে সাবস্ক্ৰাইব কৰি দিব আৰু Bye bye guys. I love you so much. Good night. I love you so much guys. I love you too guys পাগল হৈছে এইটো পাগল হৈছে তই Love you guys.